আজি আমাৰ CID মোলে এখন নটিচ দিছিলে যে এখন নটিচ দিছিলে গোটেই নটিচত তেওঁলোকে কৈছে যে বদৰুদ্দিন আজমলৰ যিটো ফেক ভিডিঅ' শেহতীয়া যিটো ফেক ভিডিঅ' সেই ফেক ভিডিঅ'টোত যিটো কৈছিলে তেওঁ কিবা ইছলামিক ৰাষ্ট্ৰ বনাব আৰু কিবা কৰিব এই কথাটো সেই ভিডিঅ'টো ৰিলেটেড কোনোবাই তেওঁলোকক কমপ্লেইন কৰিছিলে এই ধৰণৰ কথা যিখিনি হৈছে আৰু তাত যিটো LRO বুলি যিটো অৰ্গেনাইজেশ্যন আছিলে যিটো LRO যিটো তেওঁলোকে যিটো প্ৰথম টুইট কৰিছিলে গোটেই কথাটো তেওঁলোকৰ ওপৰত কোনোবাই কৰিছে তেওঁলোকৰ ওপৰত কিবা ইনভেষ্টিগেশ্যন কৰিছে আৰু তেওঁলোকে প্ৰসংগক্ৰমে বোলে মোৰ নাম লৈছে তেওঁলোকে এনেকৈ ধৰণৰ ক'ৰবাত মোক তাৰ মাজলৈ টানিব চেষ্টা কৰিছে যে সেই ভিডিঅ'টো বোলে তেওঁলোকক সত্যৰঞ্জন বৰাইহে হেনো যোগান ধৰিছিলে বুলি যিটো মই জানিছোঁ ইয়াত বাকী ভিতৰৰ কথাখিনি মই এতিয়া জানিব পৰা হোৱা নাই কাৰণ বাকী কথাখিনি তেওঁলোকৰ লগত পাতিলেহে গম পাম কি আছে কি নাই কিন্তু এটা কথাটো ঠিক যিটো ভিডিঅ' আমি যেতিয়া প্ৰশ্ন কৰিছিলোঁ যেতিয়া সুধিছিলোঁ যে বাৰে বাৰে যদি আমি কিছুমান ভুৱা ভিডিঅ' ফেক ভিডিঅ' আপলোড কৰি থাকোঁ ভুৱা কথাবোৰ কৈ থাকোঁ তে আমাৰ সঁচা কথাবোৰো কোনোবাই নুশুনিব নহয় এটা সময়ত সেইকাৰণে আমি তেতিয়া প্ৰশ্ন কৰিছিলোঁ কিন্তু আচৰিত ধৰণে কথাটো এইটো হ'ল যে যিটো বিষয় মই নাজানোৱেই এটা কথা ঠিক ভিডিঅ'টো পোৱাৰ পিছত আমি ছ'চিয়েল মিডিয়াত তাৰ লিংক শ্বেয়াৰ কৰিছোঁ এইটো শুদ্ধ কথা ইয়াত লুকুৱাবলগীয়া কথা নাই তেনেকৈ ময়ে নহয় বহু হাজাৰজনে কৰিছে তেনেকৈ হ'লে হাজাৰজনক প্ৰশ্ন কৰিব লাগিব কিন্তু কেৱল সত্যৰঞ্জন বৰাকে কিয় কাৰণ মই এইটো ভাবিছোঁ কাৰণ মই যিটো প্ৰশ্ন কৰিছিলোঁ যে এই বাৰে বাৰে ভুৱা ভিডিঅ'বোৰৰ লগত ক'ৰবাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো সাঙুৰ খাই আছে সেইকাৰণে আজি সত্যৰঞ্জন বৰাক এই ধৰণে মাতি অনা হৈছে নেকি সেই বুলি মোৰ মনত সন্দেহ হৈছে সেইটো মই এতিয়া থিৰাংকৈ ক'ব এইকাৰণেই নোৱাৰোঁ কাৰণ গোটেই কথাবোৰ তেওঁলোকৰ লগত আলোচনা কৰাৰ পিছতহে মই জানিব পাৰিম তো কথাটো পাতোঁ তেওঁলোকে কি ধৰণে মাতিছে কি কৰিছে দেখা যাওক